নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে কেইটামান কুৱেশ্যন আনসাৰ আপোনালোকৰ ওচৰত লৈ আহিছোঁ কুৱেশ্যন আনসাৰ কেইটা এনেকুৱা ধৰণৰ কুৱেশ্যন নম্বৰ 1 অসমৰ ৰাজধানী কি আনসাৰ অসমৰ ৰাজধানী দিছপুৰ কুৱেশ্যন নম্বৰ 2 ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হয় আনসাৰ ভাৰতৰ সংবিধান 26 জানুৱাৰী 1950 চনত কাৰ্যকৰী হয় কুৱেশ্যন নম্বৰ 3 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত আনসাৰ এশিঙীয়া গড়ৰ বাবে কুৱেশ্যন নম্বৰ 4 ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আনসাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কুৱেশ্যন নম্বৰ 5 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আনসাৰ গোপীনাথ বৰদলৈ কুৱেশ্যন নম্বৰ 6 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো আনসাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হ'ল প্ৰশান্ত মহাসাগৰ কুৱেশ্যন নম্বৰ 7 ভাৰতৰ জাতীয় সংগীতৰ নাম কি আনসাৰ ভাৰতৰ জাতীয় সংগীতৰ নাম হ'ল জন গণ মন কুৱেশ্যন নম্বৰ 8 অসমত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো আনসাৰ অসমত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো নাম হ'ল মাজুলী কুৱেশ্যন নম্বৰ 9 বছৰত কিমান মাহ থাকে আনসাৰ বছৰত 12 মাহ থাকে কুৱেশ্যন নম্বৰ 10 ভাৰতৰ মুদ্ৰাৰ নাম কি আনসাৰ ভাৰতৰ মুদ্ৰাৰ নাম হ'ল ভাৰতীয় টকা আৰু যদি ভিডিওটো ভাল লাগিল চেনেলটো লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ